হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। কঁঠালৰ পিঠা বনাবলৈ মই 5 ফুটা পকা কঁঠাল লৈছোঁ আৰু কঁঠালৰ গুটিখিনি এইদৰে উলিয়াই দিছোঁ। গুটিখিনি উলিয়াই লোৱাৰ পিছত এটা মিক্সি বাতিত কঁঠালখিনি দি ভালদৰে মিহি পেষ্ট এটা বনাই লওঁ। পেষ্ট বনোৱা হৈ গ'ল। এতিয়া এটা বাচনত পেষ্টখিনি উলিয়াই লৈছোঁ। এতিয়া ইয়াত মই ডাঙৰ চামুচেৰে 2 চামুচ গুড় দিছোঁ। গুড়খিনি মিহিকৈ কাটি লৈছোঁ। আৰু পিঠাগুড়ি নিজৰ জোখমতে দিছোঁ। প্ৰথমে 4 চামুচমান দি লৈছোঁ আৰু সৰু চামুচেৰে অকণমান বেকিং পাউডাৰ দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোকে হাতেৰেও মিক্স কৰি ল'ব পাৰে ভালদৰে। আৰু পিঠাগুড়িটো নিজৰ জোখমতে দিব। মই অলপ ঢিলা হোৱাৰ কাৰণে আৰু অলপ এড কৰি দিছোঁ। এতিয়া গেছটো জ্বলাই মই এখন কেৰাহী পাতি তাক গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পাছত ৰিফাইন তেল দিছোঁ। এতিয়া মই এটা এটাকৈ পিঠাখিনি দি দিছোঁ। চামুচে দিবলৈ অসুবিধা হোৱাৰ বাবে মই হাতেৰে দিছোঁ। আপোনালোকে হাতেৰে বা চামুচেৰে দিব। এতিয়া এটা এটাকৈ তেলত গৰম হৈ থকা তেলত দি দিছোঁ। আৰু 1 মিনিটমানৰ পাছত লৰাই দিব। সহজ পদ্ধতিৰে আপোনালোকে বনাব পাৰিব কঁঠালৰ পিঠা। ভালদৰে সিজালৈকে মই এতিয়া ভাজি ল'ম। পাঁচৰ পৰা 10 মিনিটমান ভাজিলেই হৈ যাব। আৰু এয়া আমাৰ হৈ গ'ল। এতিয়া মই কাঢ়ি লৈছোঁ এখন কাঁহৰ কাঁহীত। এয়া আমাৰ ৰেডি হৈ গ'ল কঁঠালৰ পিঠা। ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ।